हेलो फ्रेंड्स আজি আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিও লৈ আহিছো ছাগলী ফাৰ্মৰ লগত জড়িত ভিডিও যোনটো ছাগলী দেখি আছে হেতু ছাগলী আপোনাৰ নলবাৰী জিলাত আছে আৰু ছাগলীটো আপোনাৰ F2 ফিমেল হয় আগতে আপোনাৰ তিনিবাৰ পোৱালি দিছে তাই এইবাৰ আপোনাৰ তিনিটা পোৱালি দিছে দুটা আপোনাৰ ফিমেল পোৱালি আৰু এটা মেল পোৱালি আপোনাৰ পোৱালি বিলাক মানে বহুত ভাল কোৱালিটিৰ হৈছে কাৰণ মেল যোনটো আছিল হেতু আপোনাৰ পিওৰ বিটেল আছিল তো যোনখিনি পোৱালি ওলাইছে বহুত ভাল কোৱালিটিৰ পোৱালি হয় তো দাদাজনে ফিমেলটো আৰু পোৱালিখিনি একেলগে বেচিব খুজিছিল দাদাজনে কোৱা দাম 30000 কৈছে দামটো বাৰু কিবা অলপ কম বেছ হ'ব যদি লব খুজে আৰু গটেখিনি ভ্যাকসিনেশন যোনখিনি গভৰ্নমেন্ট সাপ্লাই আহে পিপিআৰ হক ইটি হক সেইখিনি গটে দিয়া আছে বুলি দেখেতে কৈছে আৰু যদি আপোনালোকে ছাগলীটো লব খুজে তেতিয়ালে দেখেতে কৈছে আৰু এটা কথা যে সোমবাৰ আৰু বৃহস্পতিবাৰে নেবেছে আৰু তেখেতৰ তাত এটা বিডাৰ আছে পিওৰ বিটেলৰ আপোনাৰ দুটা দাঁত হৈছে মাত্ৰ এটা দাঁত ওলাইছে ভিডিওত চালে গম পাব চাওক এটা দাঁত ওলাইছে আৰু এটা দাঁত ওলাব ধৰিছে এটো ব্ৰিডাৰো তেখেতে বেচিব বুলি কৈছে যদি লব খুজে হাইটটো প্ৰায় 40 ইঞ্চি মান আছে বৰ্তমান আৰু বডি ওয়েট 70 কেজি মান হ'ব জিন্দা ওয়েট তো যদি কোনোবাই ব্ৰিডাৰটো লব খুজে লব পাৰে কাৰণ আদানতে আছে বুলি ক'ব লাগিব দাঁত ওলাইছে মাত্ৰ বেচিব খোৱাই নাই যদি ছাগলীটো লব খুজে দাদাজনে 37000 টকা দাম কৈছে দামটো বাৰু অলপ মিলামিলি হ'ব বুলি দেখেতে কৈছে তো যদি কোনোবাই লব খুজে দাদাৰ লগত যোগাযোগ কৰিলে হল কন্টাক্ট নাম্বাৰটো দি দিছো